Hey guys, welcome to Abdi Digital Manor Tori. আমি ভিডিওবিলাক আৰু কন্টিনিউ কৰিম বুলি কৈছো। ভিডিওবিলাক আমি বনাইছো লাষ্ট আমি ওভাৰঅল আমাৰ ওভাৰঅল সেটআপ আমি দেখাইছো আৰু আমাৰ স্টেপ বাই স্টেপ আমি ওভাৰঅল গোটেইখিনি দেখাই দিম আপোনালোকক। তো এটা কথাটো হ'ল যে অনলাইনত আমি বিজনেছ বা অনলাইনত আমি যিকোনো এটা কাম কৰিবৰ কাৰণে তো আমাক কিছুমান সফটওয়্যাৰ দৰকাৰ হ'ব, আমাক কিছুমান টুলছৰ দৰকাৰ হ'ব। তো উইদাউট দোজ টুলছ এণ্ড সফটওয়্যাৰ আমি অনলাইনত বিজনেছ এটা কৰাটো আমাৰ কাৰণে পচিবল নহয়। তো আমাৰ অসমত বহুতে ভাবে যে আমি অনলাইন কিবা এটা কাম কৰিলে কোনো আমাক তাত ইনভেষ্টমেণ্ট নালাগে। তো এইটো এটা মিথ বা এইটো এটা ভুল ধাৰণা আমি মাইণ্ডত ৰাখিব নালাগে, যিটোৰ কাৰণে আমাৰ অনলাইনত যিটোৰ কাৰণে আমাৰ অসমত অনলাইন বিজনেছ আমাৰ বহুত কম মানুহে তাত তিষ্ঠিব পাৰে বা বহুতে ইয়াৰ ইণ্টাৰেষ্টেড হয়। তো এতিয়া কথাটো হ'ল যে যেনেকুৱা কৰি আমি যিকোনো কেৰিয়াৰত কিবা এটা কৰিব গ'লে আমি তাত প্ৰথম ইনভেষ্টমেণ্ট কৰিব লাগিব। তেনেকুৱা টাইপত আমি অনলাইনতো কিবা এটা বিজনেছ বা কিবা এটা ব্যৱসায় আমি আৰম্ভ কৰাৰ কাৰণে আমাক ইনভেষ্টমেণ্ট ইয়াত ৰিকোৱাৰ্ড বা মাষ্ট বি ইয়াত আমাক দৰকাৰ হয় ইনভেষ্টমেণ্ট। তো ইনভেষ্টমেণ্ট আমাৰ যেহেতু অনলাইনত আপোনাৰ কোনো অফিচৰ দৰকাৰ নাই, আপোনাৰ লেপটপটোৱে আপোনাৰ অফিচ। তো সেইকাৰণে লেপটপত যিখিনি আপোনাৰ ছফ্টৱেৰ বা যিখিনি টুলছ আপোনাক দৰকাৰ হয় তো সেইখিনি আমি ফাৰ্ষ্ট টাইম কিনিব লাগিব। তো ইমান বেছি দামো নহয়, তো যিহেতু আমাৰ ডলাৰত থাকে আমাৰ ভেলুবিলাক, তো সেইকাৰণে ছফ্টৱেৰবিলাকত $10, $5, $3 বা $97 এনেকুৱা মান্থলি বেচিছ বা এনেকুৱা এনুৱেল বেচিছত আমাৰ কিছুমান ছফ্টৱেৰ প্ৰাইচ থাকে। তো সেইবিলাক আমি ফাৰ্ষ্ট টাইম কিনিব লাগিব, তাৰপিছত আমি অনলাইনত আমাৰ ছাকচেছ হোৱাৰ যিটো আমাৰ পচিবিলিটিছ সেইটো আমাৰ বেছি হয়। তো সেইকাৰণে মই এইটো ৰিকুৱেষ্ট সকলোলৈ যে মই যিহেতু মই টুলবিলাক কিনিছোঁ বা এনেকুৱা ওভাৰঅল অনলাইন বিজনেছত মই ইণ্টাৰেষ্টেড বা যিহেতু টুলবিলাক কৰি আজি মই ৰিজাল্ট পাই আছোঁ, যিটো সেইটো কাৰণে মই সকলোকে ৰিকমেণ্ড কৰিছোঁ যে আমাৰ যিখিনি আমাৰ ল'ৰা ছোৱালী বা যিখিনি কেণ্ডিডেট মানুহে আমাৰ অনলাইন বিজনেছ আমাৰ অসমৰ পৰা কৰিব বিচাৰে, তেওঁলোকে ফাৰ্ষ্ট ছফ্টৱেৰ আৰু তেওঁলোকে টুলছ যিবিলাক আছে সেইবিলাক তেওঁলোকে চালি জাৰি চাই সেইবিলাক ফাৰ্ষ্ট টাইম তেওঁলোকে পাৰ্চেছ কৰক। থেংক ইউ।